মৰিগাঁও ভোৰবন্ধ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলা ভোৰবন্ধ উন্নয়ন খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় প্ৰাংগণত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰে। ৮ বজাত কাৰ্যালয়টোৰ সকলো বিষয়া কৰ্মচাৰীৰ উপস্থিতিতে ভোৰবন্ধা খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকাই দেশৰ ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলনৰ কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি উন্নয়ন বিষয়া কাৰ্যালয়ে ভোৰবন্ধা বিশিষ্ট যুৱ ভাস্কৰ্য শিল্পী তথা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়া বুক অফ ৰেকৰ্ডধাৰী যুৱক সুভাষ মেধি আৰু কৃতি শিক্ষয়িত্ৰী কুসুম কোঁৱৰক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আনফালে দেশৰ এই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভোৰবন্ধা শংকৰদেৱ শিশু নিকেতন ঔগুৰি মাধ্যমিক বিদ্যালয় ভোৰবন্ধা কনিষ্ঠ মহাবিদ্যালয় ভোৰবন্ধা খণ্ড শিক্ষা বিষয়া কাৰ্যালয়সহ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলনেৰে গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও বাতৰি। স্থাপন কৰিবলৈ সক্ষম হৈছে। লগতে আমাৰ বাইদেউ বিভিন্ন তেওঁ লিখা মেলাৰ যোগেদি বিভিন্ন কাৰিকৰী তেওঁ নিজৰ ব্যক্তিগত পাৰদৰ্শিতাৰে ইতিমধ্যে সমাজত এটি উজ্জ্বল নাম স্থাপিত কৰিবলৈ সক্ষম হৈছে। আজি গণতন্ত্ৰ দিৱস। এই দিৱস আচলতে মই অলপ আগতে ক'লো আনফাৰ কৰা, মানে আমাৰ সদ্যহতে কোৱা যায় যে উত্তোলন কৰা, আচলতে উত্তোলন নহয়। আমি এইখন পতাকাখন আমাৰ সদায় মানে ওপৰতে আমি যোনখন আমি সদায় উত্তোলন কৰিয়ে থওঁ, এইখন খালি আজি আমি মুকলি কৰি দিওঁ। সেইবাবে কোৱা হৈছে আনফাৰ, অৰ্থাৎ মুকলি কৰি দিছোঁ আমি পতাকাখন। আৰু আগতে হৈ যোৱা গণৰাজ্য দিৱসৰ লগত এইবাৰ গণৰাজ্য দিৱসৰ ইয়াৰ মহত্ব বহন কৰে যে আমাৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই ৭৬তম গণতন্ত্ৰ দিৱস আমাৰ বাবে হ'ল স্বৰ্ণিম ভাৰত, অৰ্থাৎ সোণালী ভাৰত। তাত কৈছে তেওঁ প্ৰগ্ৰেছ এণ্ড হেৰিটেজ এণ্ড প্ৰগ্ৰেছ, মানে ঐতিহ্যও থাকিব লগতে উন্নতিও থাকিব। সেয়েহে আমাৰ এই আগন্তুক দিনবোৰ যাতে সকলোৱে নিজৰ কৰ্ম পাৰদৰ্শিতাৰে আগুৱাই যোৱাৰ লগতে সমাজৰ বাবে এটি চবেই যাতে ভাল কাম কৰিব পাৰে, এয়া মোৰ সকলোৰে প্ৰতি সৰল প্ৰাৰ্থনা থাকিল। লগতে এইক্ষণত মই মোৰ বক্তব্য দীঘলীয়া নকৰোঁ। বিশেষ কেইজনমান ব্যক্তিক মই নাম ল'ব বিচাৰোঁ। আজি যি আমি ইয়াত ফ্লেগ আনফাৰ্ডিং এৰিয়াত আছোঁ, বা আমাৰ এই এৰিয়াটো এতিয়াৰ পৰা আমি নতুন নামাকৰণে দিব পাৰোঁ এমপি থিয়েটাৰ। এমপি থিয়েটাৰ মানে এটি মুকলি মঞ্চ, দুয়োফালে ৰাইজে বহি ইয়াতে যি কাৰ্যসূচী হ'ব আগলৈ ভৱিষ্যত দিনত তেওঁলোকে ইয়াত উপভোগ কৰিব পাৰিব। আৰু লগতে এই কাৰ্যসূচী আমি MGNREGAৰ স্কিমৰ দ্বাৰা কৰা হৈছিলে, এই আঁচনিটো লোৱা হৈছিলে। আৰু মই ভাবোঁ আজি আমি সফলভাৱে ৰূপায়িত কৰিবলৈ সক্ষম হ'লোঁ। এয়া অলমষ্ট ১.৫ বছৰ ২ বছৰ লাগিলে আমাৰ এই কামখিনি কৰিবলৈ। সেইসমূহৰ ভিতৰত আমি আগত দেখিবলৈ পাইছিলো আমাৰ দেউতা ককা দেউতাহঁতৰ দিনত যে এখন ঘৰৰ ১০০ৰ ভিতৰত ৯০% আমি নিজে তৈয়াৰী কৰি লোৱা সামগ্ৰী আছিলে। আৰু বৰ্তমান সময়ত সেইটো উল্টা দিশ হৈছেগৈ যে আমাৰ ১০%হে আমি নিজে বনোৱা সামগ্ৰী ব্যৱহাৰ কৰোঁ, অন্যথা ৯০%হে আমি বাহিৰৰ সামগ্ৰীৰে চলি আছো। আৰু এটা সময় এনেকুৱা পাবগৈ যে আমাৰ নিজে উৎপাদন কৰা বা নিজে বনোৱা কামবিলাক সম্পূৰ্ণৰূপে বেলেগৰ হাতলৈ গুচি যাব। সেয়েহে যদি আমি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি ৰাখিব হয়, তেতিয়াহ'লে উঠি অহা প্ৰজন্মই সেই ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্মবোৰ আমি কৰিব শিকিব লাগিব। ইতিমধ্যে মই এটা টিম বনাই অসমৰ লগতে বাহিৰতো বিভিন্ন ধৰণৰ কৰ্মৰাজি কৰি আছো। যেনেকৈ অলপ আগত আমাৰ নাৰায়ণ দাই কৈ গৈছে যে মন্দিৰ বনোৱা, নামঘৰ বনোৱা, কৃষি কৰ্মৰ লগত জড়িত বাঁহ বেতৰ কাঠৰ ইত্যাদি কামবোৰ অলৰেডি মই কৰি আছো। কিন্তু মই অকলে কৰি আমাৰ অৰ্থনীতি এটা বিপুল পৰিৱৰ্তন আনিব নোৱাৰো। সেয়েহে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উদ্যোগী যুৱকসকল আগুৱাই আহিব লাগিব। তেতিয়াহে আমি আমাৰ সেই কৰ্মসমূহ সুকলমে কৰি আমি অৰ্থনীতি টনকিয়াল কৰিব পাৰিম। এটা পৰিতাপৰ বিষয়, আমাৰ এই গোলকৰ সন্মুখতে এখন ডাঙৰ বৃহৎ বাঁহৰ বজাৰ আছে। এই বাঁহৰ বজাৰৰ পৰা মিয়াসকলে অতি কম মূল্যত বাঁহসমূহ কিনি লৈ যায়
আৰু বাঁহ বেতৰ বস্তুবোৰ সামগ্ৰীবোৰ বনাই আমাকে এই বজাৰলৈ বিক্ৰী কৰি পইচা কামাই আছে কিন্তু আমাৰ ল'ৰা ছোৱালীসকলে বা আমাৰ মানুহসকলে সেই কৰ্মৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰিছে সেয়ে এইটো এটা বৰ অশনি সংকেত সেয়ে মই আমাৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ক এতিয়া অনুৰোধ জনাম আজি ইয়াতে যে আমি আমাৰ এই কৰ্মভাগ আমি ইয়াত সুফলভাৱে পৰিচালনা কৰিবৰ বাবে এটা ট্ৰেইনিং চেণ্টাৰ আৰু এটা বিক্ৰীৰ ব্যৱস্থা যেন আমাৰ এই ব্লকৰ প্ৰাংগণত কৰি দিয়ে তেতিয়া আমি মই তথা আৰু বহুত এক্সপাৰ্ট আছে আমাৰ লগত সেইসকলক আমি আমাৰ ইয়াত উদ্যমী যুৱকসকলক আমি ট্ৰেইন কৰি অথচ আমাৰ এই সৰু সৰু কৰ্মৰাজিবিলাক যাতে আমাৰ হাততে ৰাখিব পাৰো তাৰ বাবে তেখেতক মই অনুৰোধ জনাইছো আৰু সদৌ মই ইয়াত আহি এটা এনেকুৱা পৰিৱেশ উপলব্ধি কৰিছো সেইটো সঁচাকৈ মানে অবৰ্ণনীয় কিয়নো আগত আমি এনেকুৱা প্ৰগ্ৰামৰ কাৰণে আমাক আমন্ত্ৰণ জনাই আমি মঞ্চ বনাও আমি ইয়াৰ গোটেই গণৰাজ্য দিৱসৰ পৰিৱেশটো সৃষ্টি কৰো কিন্তু এই পৰিৱেশটো ইয়াত চিন্তা চৰ্চা কৰা হেতুকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো মোৰ এনেকুৱা লাগি আছে যেন আমি যেনেকৈ নগাঁও বা অন্য বিভিন্ন জেগাত এই ২৬ জানুৱাৰীত আমাক আমন্ত্ৰণ জনাই আমি এইবিলাক কাম কৰো হৈ যায় এতিয়া ইয়াতে দেখা পাই এনেকুৱা এটা ভাল লাগিছে যে মই সেই জেগা সমূহত যেন আজি এই নিচিনা অনুভৱ হৈছে গতিকে এই বস্তুটো যেন ইয়াত স্থায়ীভাৱে নিৰ্মাণ কৰে ইয়াত লাগিলে আমিও অলপ সহযোগ জনাম আজি প্ৰগ্ৰামটো কৰিলো ইয়াত কাইলৈ যেন এই পৰিৱেশটো নাইকিয়া হৈ যায় তেনেকুৱা নকৰিবলৈ মই আমাৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ লগতে সমূহ ইয়াৰ কৰ্মচাৰীলৈকে মই অনুৰোধ জনাইছো আৰু সদৌ এই মহান অনুষ্ঠানটোলৈকে আমাক আমন্ত্ৰণ জনাই দুআষাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে আৰু মানে এই কামবিলাক যাতে আগলৈকে কৰি দিব পাৰো তাৰ সুবিধা কৰি দিয়ে যেন এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনাই আমাৰ খণ্ড উন্নয়ন বিষয়া ছাৰ আৰু আমাৰ নাৰায়ণ দালৈ মই অশেষ ধন্যবাদ জনাই মই মোৰ চমুকৈ ইমানতে